Hello, এটা নতুন ভিডিওলৈ স্বাগতম জনাইছো মোৰ হাতত আছে Realme C15 Realme ফালৰ পৰা কেইদিনমান আগতে এই ফোনটো লঞ্চ কৰিছে সো এই ভিডিওটোত মই আপোনালোকক এই ফোনটোৰ আনবক্সিং কৰি দেখাম আনবক্সিং মানে খুলিতো হৈয়ে গৈছে বক্সৰ ভিতৰত আপোনালোকে কি পাব হেতু দেখুৱাম আৰু কি এই ফোনটোৰ কি ভাল স্পেসিফিকেশন আছে কি বেয়া আছে বা যেটো দামৰ হিচাপত ফোনটো ভাল নে বেয়া গোটেইখিনি কম মই ভিডিওটো যদি ইন্টাৰেস্টেড ভিডিওটো একদম শেষলৈকে চাই থাকিব আৰু যদি নতুনকৈ আহিছে মোৰ চেনেলত তেতিয়াহলে তলত যে ৰঙা সাবস্ক্ৰাইব বাটন আছে এটো ক্লিক কৰি কিনে এই চেনেলটো সাবস্ক্ৰাইব কৰি লব সো Realme C15 সো এটো আছে Realme C15 ৰ বক্স ইয়াতে আপোনালোকে মাজত C15 বুলি লিখা আছে বক্সটোৰ ওপৰৰ ফালে নাম্বাৰ 1 কোৱালিটি স্মাৰ্টফোন ব্ৰ্যান্ড আৰু তলৰ ফালে ইয়াতে Realme ব্ৰ্যান্ডিং দিয়া আছে বক্সটোৰ পিছফালে আপোনালোকে ওপৰৰ ফালে চালে কেইটামান ইয়াতে হাইলাইটিং ফিচাৰ্স দিয়া আছে আৰু তলৰ ফালে যদি চাই ইয়াতে প্ৰাইচৰ লগতে আৰু কিবা কিবি ডিটেইলছ ইয়াতে দিয়া আছে বক্সটো খোলাৰ লগে লগে আপোনালোকে প্ৰথমতে ইয়াতে মোবাইল ফোনটো পাই যাব আৰু কি জানে এইটো আপোনালোকে সোৱা প্ৰথম এনেকুৱা আনবক্সিং ভিডিও হ'ব যেটো টেম্পাৰ গ্লাস আগতে লগোৱা হৈ গৈছে মোবাইলত আনবক্সিং এতিয়া কৰি আছো সো 1 মিনিটৰ কাৰণে মোবাইল মাৰো বুলি বাকি বস্তু কি আছে এখিনি চাই লও ইয়াতে বক্সৰ ভিতৰতে আৰু এটা বক্স দিয়া আছে আৰু ইয়াতে আপোনালোকে ইউজাৰ গাইডখন পাই যাব মানে ৰচনাই হ'ব এখন আৰু ইয়াতে আপোনালোকে সিম ইজেক্টৰটো যেটোৰে আপোনালোকে সিম ট্ৰেখন খুলিব পাৰে সেই সিম ইজেক্টৰ টুলটো ইয়াতে দিয়া আছে আৰু বক্সৰ ইয়াতে 18 ওয়াটৰ এডাল ফাষ্ট চাৰ্জাৰ দিয়া আছে এটো ভাল কথা বহুত ফোনতে ফাষ্ট চাৰ্জিংৰ ফেসিলিটিটো থাকে কিন্তু লগত ফাষ্ট চাৰ্জাৰডাল নিদিয়ে বেলেগকৈ কিনিব লাগে আৰু ইয়াতে USB টু মাইক্ৰো USB ডাটা কেবলডাল দিয়া আছে এইখিনি আছিল এই ফোনটোৰ বক্স কন্টেন্ট সো বক্স কন্টেন্ট হিনি গম পালে এতিয়া এই ফোনটোৰ যেকেটা মেইন স্পেসিফিকেশন আছে হেকেটা চাই লওক তাৰ পাছত দামৰ হিচাপত কি ভাল বেয়া প্লাস পইণ্ট মাইনাস পইণ্ট খিনিও কৈ আছো সো প্ৰথমতে চাও এই ফোনটোৰ ডিসপ্লে এই ফোনটোত আপোনালোকক 6.5 ইঞ্চৰ এখন HD প্লাস ডিসপ্লে দিয়া আছে এটো মনত ৰাখিব এখন ফুল HD প্লাস ডিসপ্লে নহয় লগতে স্ক্ৰিন টু বডি ৰেশিও হৈছে 88.7% পিছফালটো আছে পলি কাৰ্বনেটৰ আৰু লগতে আপোনালোকে চাব পাৰে কেমেৰাৰ কাষতে ইয়াতে ফিংগাৰপ্ৰিন্ট সেন্সৰটো দিয়া আছে এই ফোনটো আপোনালোকে দুটা কালাৰ ভেৰিয়েন্টত পাব এটো হৈছে এটা হৈছে পাৱাৰ ব্লু মানে ব্লু কালাৰ আৰু এটা হৈছে পাৱাৰ সিলভাৰ কালাৰ সো এই দুটা কালাৰ ভেৰিয়েন্টত আপোনালোকে এই ফোনটো কিনিব পাৰিব তাৰ পাছত চাও এই ফোনটোৰ কেমেৰা সেটআপ ইয়াতে আপোনালোকক পিছফালে 13 মেগাপিক্সেলৰ কোৱাড কেমেৰা সেটআপ দিয়া আছে মানে চাৰিটা কেমেৰা আছে পিছফালে এটা হৈছে 13 মেগাপিক্সেলৰ তাৰ পিছত আছে এটা 8 মেগাপিক্সেল আল্ট্ৰা ওয়াইড কেমেৰা তাৰ পিছত 2 মেগাপিক্সেলৰ এটা কেমেৰা আছে আৰু এটা 2 মেগাপিক্সেলৰ এনেকুৱাকে চাৰিটা কেমেৰা পিছফালে দিয়া আছে কেমেৰা কোৱালিটি বহুতেই ভাল আগফালে ইয়াতে 8 মেগাপিক্সেলৰ এটা সেলফি কেমেৰা দিয়া আছে যদি কেমেৰা এপটো আপোনালোকে ওপেন কৰিছা ইয়াতে বহুত কেইটা আপোনালোকে মোড পাই যাব ফটো মোড তাৰ পিছত পোৰ্ট্ৰেট মোডত ক্লিক কৰিলে ইয়াতে স্লো মো পেনোৰামা টাইম ল্যাপস এনেকুৱা ধৰণৰ বেলেগ মোড আছে ভিডিও মোড আৰু স্পেশালি ইয়াতে নাইট মোডো দিয়া আছে মই এটা কেইটামান আপোনালোকক স্যাম্পল ফটো দি দিছো ইয়াৰ পৰা আপোনালোকে অনুমান কৰিব পাৰিব তাৰ পিছত ফোন এটাৰ বহুত বেছি ইম্পৰ্টেন্ট বস্তুটো হৈছে প্ৰসেসৰ এই ফোনটোত আপোনালোকক প্ৰসেসৰ দিয়া আছে মিডিয়াটেকৰ ফালৰ পৰা Helio G35 যেটো হৈছে এটা 12 nm অক্টা কোৰ প্ৰসেসৰ এই ফোনটোত আপোনালোকে নরমাল ইউজ যদি কৰে বা PUBG দৰে গেম যদি বেছি হাই ৰিজলিউশনত নেখেলে তেনেহলে এই প্ৰসেসৰটোৰ ক্ষেত্ৰত এই ফোনটোত আপোনালোকে বিশেষ ধৰণৰ প্ৰবলেম নাপায় তাৰ পিছত আৰু এটা ইম্পৰ্টেন্ট বস্তু হৈছে ইয়াৰ বেটাৰী এই ফোনটোত আপোনালোকক 6000 mAh ৰ এটা হাই কেপাসিটি বেটাৰী দিয়া আছে আৰু তাতকৈ ভাল কথা আপোনালোকে আগতেও গম পাইছে 18 ওয়াটৰ এডাল ফাষ্ট চাৰ্জাৰো ইয়াতে দিয়া আছে সো 6000 mAh ৰ বেটাৰী সাফিসিয়েন্ট আৰু বাকি ইউজাৰ এক্সপেৰিয়েন্সৰ কথা ক'বলৈ গলে ইয়াতে Android 10 লেটেষ্ট ভাৰ্সনটো দিয়া আছে লগতে আছে ইয়াতে Realme UI সো স্পেসিফিকেশন খিনি গম পালে এতিয়া এই ফোনটোৰ প্ৰথম কথা ক'বলৈ গলে ইয়াৰে ডিসপ্লেখন এখন HD প্লাস ডিসপ্লে সো 10-11000 ফোনত এখন ফুল HD প্লাস ডিসপ্লে হলে বেছি ভাল হয় এনেকুৱা ৰেঞ্জৰ বেছি ভাগ ফোনতে আপোনালোকে চাব পাৰে ফুল HD প্লাস ডিসপ্লে থাকে আৰু তাৰ পাছত প্ৰসেসৰৰ ক্ষেত্ৰতো একে কথা ইয়াতে G35 প্ৰসেসৰ দিয়া আছে এটো বেয়া প্ৰসেসৰ নহয় কিন্তু দামৰ হিচাপত G70 বা স্ন্যাপড্ৰাগনৰে 660 আই যায় এনেকুৱা তাৰ পাছত এই দুটা আছে মাইনাস পইণ্ট বহুত বেছি বেয়া নহয় আৰু প্লাস পইণ্টৰ কথা ক'বলৈ গলে বাকিখিনি ভালে স্পেশালি বেটাৰী আছে 6000 mAh ৰ বেটাৰী আৰু কেমেৰা পিছফালে চাৰিটা গোটেইখিনি আপোনালোকে গমে পাইছে ফোনটো আপোনালোকে দুটা ভেৰিয়েন্টত পাব এটা আছে 3GB RAM আৰু 32GB ষ্টৰেজ যেটোৰ দাম আছে 9999 টকা আৰু এটা ভেৰিয়েন্ট আছে 4GB RAM আৰু 64GB ষ্টৰেজ যেটোৰ দাম আছে 10999
99 টকা এনেলৈকে ভিডিঅ'টো জনাব মোক কমেন্ট বক্সত এই ফোনটোৰ বিষয়ে গোটেইখিনি স্পেচিফিকেশ্যন আপোনালোকক জনালো কোনটো ফিচাৰ্ছ আপোনাৰ সবতকৈ বেছি ভাল লাগিছে সেইটো মোক কমেন্টত নিশ্চয় জনাব আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব সো আজিলৈ মানে নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ জয় অসম